প্ৰচেষ্টাৰে ঔদ্যোগিক ক্ষেত্ৰখনত এক নৱজাগৰণৰ সৃষ্টি মহাবিদ্যালয়ৰ তৰফৰ পৰা তেখেতক সম্ভাষণ জনাবলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰাপ্তি ঠাকুৰ লগতে সত্যব্ৰত বৰা আৰু প্ৰেমকান্ত বৰা মহোদয়ক অনুৰোধ জনাইছোঁ। সৰুপথাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক এয়া সম্ভাষণ জনাবলৈ আগবাঢ়িছে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰাপ্তি ঠাকুৰ লগতে সত্যব্ৰত বৰা আৰু প্ৰেমকান্ত বৰাই আৰু মঞ্চত উপবিষ্ট মাননীয় মন্ত্ৰী সাংসদ আৰু বিশিষ্ট ব্যক্তিসকলক AGCLৰ তৰফৰ পৰা সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াবলৈ সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰক অনুৰোধ জনাইছোঁ। নতুন অসমৰ ৰূপকাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়, অসম মন্ত্ৰীসভাৰ সন্মানীয় সদস্যসকল, সন্মানীয় সাংসদ বিধায়কসকল, অসম চৰকাৰৰ বিষয়ববীয়াসকল, অসম গেছ কোম্পানী তথা বেদান্ত গ্ৰুপৰ সন্মানীয় বিষয়ববীয়াসকল, ছাত্ৰ ছাত্ৰীসকল, নিমন্ত্ৰিত অতিথিসকল আৰু সন্মানীয় সুধী সমাজ, মই আপোনালোক আটাইলৈকে সৰুপথাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। নামবৰ গোলাঘাট নুমলীগড় গেছ পাইপলাইন প্ৰকল্প আৰু বৰপথাৰ হাজাৰী গাঁৱৰ CNG মাডাৰ ষ্টেচনৰ শুভ উদ্বোধন কৰিবলৈ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক অনুৰোধ জনাইছোঁ। সন্দৰ্ভত আমি প্ৰস্তুত কৰা এটি ছুটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। অসমৰ ঔদ্যোগিক জগতক লৈ এক ঐতিহাসিক পদক্ষেপৰ সাক্ষী হ'বলৈ সাজু হৈছে অসমবাসী। উজনি অসমৰ প্ৰাকৃতিক গেছ বিতৰণৰ জৰিয়তে চাহ উদ্যোগৰ লগতে অন্যান্য সৰু বৰ উদ্যোগক বিশেষভাৱে উদগনি যোগাবলৈ এয়া এক অনন্য পদক্ষেপ। প্ৰাকৃতিক গেছৰ পৰিবহণ তথা বিতৰণৰ অৰ্থে ৩১ মাৰ্চ ১৯৬২ বৰ্ষত স্থাপন হোৱা এক প্ৰতিষ্ঠান হৈছে অসম গেছ কোম্পানী লিমিটেড। বৰ্তমানৰ প্ৰেক্ষাপটত ১৩০০তকৈ অধিক বাণিজ্যিক প্ৰতিষ্ঠানৰ লগতে ৫০,০০০তকৈ অধিক ঘৰুৱা উপভোক্তাক অবিৰতভাৱে প্ৰাকৃতিক গেছৰ যোগান সফলতাৰে কৰি যাবলৈ সক্ষম হোৱা এই প্ৰতিষ্ঠানটোৰ বাবে অন্য এক অনন্য সংযোজন হৈছে নামবৰ গোলাঘাট নুমলীগড় পাইপলাইন প্ৰকল্প।
গোলাঘাট, বৰপথাৰ, সৰুপথাৰ তথা দাঁতিকাষৰীয়া অঞ্চলসমূহলৈ প্ৰাকৃতিক গেছৰ যোগানৰ জৰিয়তে অসমৰ চাহ উদ্যোগৰ বাবে এক বিশেষ ভূমিকা পালন কৰিব। অন্যান্য সৰু বৰ উদ্যোগ প্ৰতিষ্ঠানলৈ প্ৰাকৃতিক গেছৰ যোগান ধৰি উদ্যোগিক সম্প্ৰসাৰণত উদগনি যোগাব, লগতে অঞ্চলটোৰ ঘৰুৱা গ্ৰাহকসকলক এই প্ৰকল্পই বিশেষভাৱে উপকৃত কৰিব। মুঠ 190 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই প্ৰকল্পৰ জৰিয়তে পূৰ্বৰ 450টা চাহ উদ্যোগৰ তালিকাত নতুনকৈ সন্নিৱিষ্ট হ'বলৈ গৈ আছে 80টা নতুন উদ্যোগ। প্ৰকল্পটোত থকা ভৌগোলিক দিশবোৰ এনেধৰণৰ: শাখা 1 নাম্বৰ GGS, থোৰাঘাট GGS, উৰিয়ামঘাট কম্প্ৰেছৰ ষ্টেচন। শাখা 2 খেনচোৱা SB ষ্টেচন। শাখা 3 থোৰামুখ SB ষ্টেচন, নুমলীগড় টাৰ্মিনেল ষ্টেচন, হামুৰামুখ টাৰ্মিনেল ষ্টেচন। সমগ্ৰ প্ৰকল্পটোৰ পাইপলাইনৰ দৈৰ্ঘ্য 100 কিলোমিটাৰ। ONGC নম্বৰ 18ৰ পৰা 60,000 ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ আৰু থোৰাঘাটৰ পৰা 70,000 ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ সংগ্ৰহ হ'ব। কিং বেদান্তা হাজাৰিগাঁৱৰ 18ৰ পৰা 1 লাখ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছ সংগ্ৰহ কৰা হ'ব। হাজাৰিগাঁও CNG প্লাণ্ট কিং বেদান্তৰ 18ৰ পৰা সংগৃহীত 1 লাখ ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছ সৰবৰাহ আৰু বিতৰণৰ লগতে হাজাৰিগাঁৱত স্থাপন কৰা হৈছে CNG মডেল ষ্টেচন। এই ষ্টেচনত সংকুচিত প্ৰাকৃতিক গেছৰ উৎপাদনৰ জৰিয়তে অঞ্চলটোৰ যান বাহনসমূহত উপলব্ধ হোৱাকৈ CNG ইন্ধন যোগান ধৰা হ'ব। প্ৰদূষণমুক্ত সেউজ ধৰাৰ বাবে এয়া এক বৃহৎ পদক্ষেপ। এই প্ৰকল্পসমূহৰ ৰূপায়ণ আৰু এই বৰ্ধিত গেছৰ সফল ব্যৱসায়িক প্ৰয়োগেৰে অসম গেছ কোম্পানীয়ে বাণিজ্যিক ক্ষেত্ৰখনক আৰু সফলভাৱে আগুৱাই যাব পাৰিব। এই কামখিনি সম্পূৰ্ণ হোৱাত আৰু অসমৰ প্ৰাকৃতিক গেছ যোগান ধৰি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনক এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ইয়াৰ ধৰি অসম গেছ কোম্পানীয়ে অতিৰিক্তভাৱে প্ৰায় 2,500 কোটি টকাৰ ব্যৱসায় বৃদ্ধি কৰিব পাৰিব আৰু অসম চৰকাৰেও প্ৰায় 50 কোটি টকাৰ ভেট আৰু ৰয়েলটি হিচাপে পাবলৈ সক্ষম হ'ব। অসমৰ ঔদ্যোগিক জগতক লৈ এক অনবদ্য সংযোজন NGM প্ৰকল্প আৰু হাজাৰিগাঁওস্থিত CNG মডেল ষ্টেচনৰ শুভ উদ্বোধনে এক যুগান্তকাৰী পদক্ষেপ ৰূপে চিহ্নিত হৈ ৰ'ব। ধন্যবাদ। নাম্বৰ গোলাঘাট নুমলীগড় প্ৰাকৃতিক গেছ পাইপলাইন প্ৰকল্প আৰু গোলাঘাটৰ হাজাৰিগাঁৱৰ CNG মডেল ষ্টেচনৰ শুভ উদ্বোধনৰ এই সভাত সমবেত অসম চৰকাৰৰ সন্মানীয় উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, অজন্তা নেওগ ডাঙৰীয়ানী, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, কামাখ্যা প্ৰসাদ দাসা ডাঙৰীয়া, পল্লৱ লোচন দাস ডাঙৰীয়া, অসম গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া ডাঙৰীয়া, সন্মানীয় বিধায়ক ভৱেন ভৰালী ডাঙৰীয়া, সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, গেছ কোম্পানী লিমিটেডৰ ভাইচ চেয়াৰমেন ইন্দ্ৰ গগৈ ডাঙৰীয়া, গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী ডাঙৰীয়া, জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীণকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, সুধীবৃন্দ, মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকল, ছাত্ৰ ছাত্ৰী, বন্ধু বান্ধৱীসকল, প্ৰাকৃতিক গেছৰ পৰিবহণ আৰু বিতৰণৰ ক্ষেত্ৰখনৰ অগ্ৰণী প্ৰতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে ৰূপায়ণ কৰা নাম্বৰ গোলাঘাট নুমলীগড় প্ৰাকৃতিক গেছ লাইন প্ৰকল্প আৰু গোলাঘাটৰ হাজৰিগাঁৱত স্থাপন কৰা CNG মডেল ষ্টেচনৰ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ। ভাৰত চৰকাৰৰ গেছ ভিত্তিক অৰ্থনীতি গঢ়াৰ লক্ষ্যত বাস্তৱায়িত কৰাৰ উল্লেখযোগ্য ভূমিকা ল'বলগীয়া এই প্ৰকল্প দুটাৰ সফল ৰূপায়ণৰ বাবে
মই আসাম গেছ কোম্পানী লিমিটেডৰ বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত অসম গেছ কোম্পানী লিমিটেডৰ এক বৰ্ণিল ইতিহাস আছে। अभी